চিত্ৰলেখাৰ পাকঘৰ মোৰেই পাকঘৰ। আজি মই মোৰ চিত্ৰলেখা পাকঘৰত লৈ আহিছোঁ এটা সুন্দৰ ৰেচিপি। ৰেচিপিটো হ'ল বেচন আৰু দৈৰে এবিধ দালি। গতিকে আহকচোন এই ৰেচিপিটোত মই কি ধৰণৰ উপকৰণ লৈছোঁ দেখাই দিওঁ। প্ৰথমতে মই লৈছোঁ একাপ দৈ আৰু এবাটি বেচন আৰু তাৰ লগত লৈছোঁ মিহিকৈ কুটি লোৱা পিঁয়াজ এটা, কেঁচা জলকীয়া দুটা, অকণমান গোটা জিৰা আৰু দুটা শুকান জলকীয়া আৰু লগত লৈছোঁ কেইখিলামান নৰসিংহৰ পাত। গতিকে আহকচোন এই ৰেচিপিটো মই কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথমতে মই বেচনখিনি অকণমান ভাজি লৈছোঁ, শুকানে এইদৰে ভাজি লৈছোঁ। এতিয়া প্ৰথমতে মই কেৰাহীটো গৰম হ'বলৈ দি 1 চামুচমান মিঠাতেল দি দিলোঁ। ইয়াতে মই প্ৰথমতে শুকান জলকীয়া দুটা আৰু গোটা জিৰা অলপ দি দিলোঁ। এইখিনি অলপ ভাজা যোৱাৰ পিছত মই কেঁচা পিঁয়াজখিনি ইয়াতে দি দিলোঁ। এইটো বনাওঁতে বেছি সময় নালাগে, গতিকে মই এতিয়া ইয়াত অকণমান নিমখ হালধি দি দিম। প্ৰথমতে মই অকণমান হালধি দি দিছোঁ, 1 চামুচমান, নিমখো 1 চামুচ দি দিছোঁ। এইখিনি অকণমান লৰাই এতিয়া ইয়াতে মই বেচনখিনি দি দিলোঁ। বেচনখিনি এনেদৰে অকণমান ভাজা হোৱাৰ পিছতে মই 2 কাপ ঢালি দিলোঁ। ইয়াতে আপোনালোকে পানীও 1 গিলাচমান দিব পাৰে, দিলে গৰম পানী দিলে ভাল হয়। এতিয়া ইয়াতে মই কেঁচা জলকীয়া দি দিলোঁ আৰু নৰসিংহৰ পাতখিনি দি দিলোঁ। আপোনালোকে নৰসিংহৰ পাতখিনি ভাজিও দিব পাৰে। যেতিয়া মই পিঁয়াজ আৰু এয়া ভাজি আছিলোঁ তেতিয়াও আপুনি দিব পাৰে তেলত, আৰু এনেকৈ কেঁচাইও দিব পাৰে শেষত। এইটো নিজৰ অনুযায়ী দিব পাৰে। এয়া হৈ গ'ল। এই আঞ্জাখন 5 মিনিটতে হৈ যায় আৰু খায়ো কিন্তু বঢ়িয়া টেষ্টি লাগে। গতিকে আপোনালোকেও এনেকৈ 5 মিনিটতে এইখন আঞ্জা বনাই খাবচোন, কেনেকুৱা পায় মোক কমেণ্টত জনাব। এতিয়া সুন্দৰকৈ সজাই লৈ ভাতৰ লগত খোৱাহে কথা। গতিকে মোৰ যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ চিত্ৰলেখা পাকঘৰৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।